Hello everyone, কি খবৰ আপোনালোক সকলোৰে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আলিশ মাই ৱে লাষ্ট ভিডিঅ'টো ইমান মৰম দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু লাষ্ট ভিডিঅ'টোৰ পিছত মই ইনষ্টাগ্ৰাম হেণ্ডেলত যেটো কিউএনএ ৰাখিছিলোঁ তাত আপোনালোকে বহুতে কৈছিলে কি অৱতাৰৰ BTS দিব লাগে আৰু আপোনালোকে হয়তো বহুতে জানে মই এতিয়া অৱতাৰ বুলি ধাৰাবাহিক এখন কৰি আছো ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ আছে আৰু তাত মই আৰুষি বুলি ক্যাৰেক্টাৰটো কৰি আছো আৰু আপোনালোক সকলোৱে আৰুষি ক্যাৰেক্টাৰটো খুব ধুনীয়াকৈ আদৰি লৈছে আৰু তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ গতিকে আপোনালোকৰ ৰিকুৱেষ্টটো মানি পেলাই মই এই ভিডিঅ'টো অৱতাৰৰ BTS বনাম বুলি ভাবিছো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কেনেকুৱা পালে কমেন্টছত জনাব আমি আহিলো আজি গৰম খাবলৈ আমাৰ জলস্মিতা দেউতাক আহিছে কোন দেউতাক আচ্ছা কি কিটা দিয়া যে নকলি দেউতাকৰ মূল্যই নাই কিটা কি খবৰ আপোনাক দেখাই নাই যে আপুনি মানুহজন মনে মনে আছে মানে সাইলেন্ট হৈ আছে অনিও আছে মোৰ দাদা আৰু এয়া আমাৰ ডাইৰেক্টৰ মন্দিৰা এয়া আমাৰ এসিস্ট্যান্ট ৰিঞ্জু এইটো শ্যামল আমাৰ মেকআপ আৰ্টিষ্ট আৰু পিছফালে আমাৰ টেকনিশিয়ান খিনি আজি আমি শুটিং ষ্টাৰ্ট কৰাৰ আগতে পান খাম মিঠা পান খাই পেলাই দিনটো ষ্টাৰ্ট কৰিম কি কোৱা আজি এপিসোডটো যেতিয়া বাজিব গম পাব উৎখন সবৰে ৰঙা হৈ আছে এইলাখনৰ এপিসোডটো আজি মানে আজি লিপষ্টিক নললে হ'ব লিপষ্টিকৰ খৰচাটো বহুত বাচি গ'ল আজি এই তাতে পান আনিব গৈছে আহি গ'ল ফাইনেলি শ্যামল দা পান খুৱাইছা পান খাইছো আমি আজি মোক দেখা অকণমান হেৰি কৰিছো থেংক ইউ অঞ্জিত কলেজ যাব কোনো নাযায় মই তো নামুমে এটা কলেজ যায় গৰম দিয়ে ডাঙৰ পান খাবই নোৱাৰো কেনেকে খাম তাকে ভাবি আছো তোমাৰ পান আমি খাই এইখন পুৰা কেনেকে সোমাই দিয়ে মই দিয়া অলপ 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 উশাহ ল'ব নোৱাৰিবা তাৰপৰা নাই মই কামোৰ খাম হেৰি কৰা অলপ খাই খা দিবি গোটেইখন খাব নোৱাৰো বহুত ভাল So আমি ফাইনালি আমাৰ শুটিং লোকেশন আহি পালো ইয়া মোৰ দেউতা কি খবৰ আপোনাক বহুত দিনৰ মূৰত লগ পাইছো বহুত দিনৰ মূৰত নাই দুমাহ হ'ল একচুৱেলি ময়ো নাছিলো মই ঘৰ গৈছিলো বিকজ কোভিড সিচুৱেশ্যন বহুত বেয়া আছিলে এইটো কাৰণে ঘৰ গৈছিলো শ্বুট কৰা নাছিলো বাট আজি বহুত দিনৰ মূৰত শ্বুট কৰি ভাল লাগিব ন ইয়াত আমাৰ শ্বুটিং হয় আমাৰ লোকেশনটো বহুত ধুনীয়া এয়া চাওক পিছফালে কিমান গ্ৰীনাৰী আছে কি কলি বিটুকন ইয়া আমাৰ সেটিংস এণ্ড স্পটৰ কাম কৰে ওপৰত ধনজিত সো মই এতিয়া আৰুষিৰ গেটআপত আহি গ'লো আপোনালোকে দেখা পাইছে আৰু আজিৰ যেটো সিকোয়েন্স হ'ব হেতু হ'ব মোৰ বেডৰুমত মানে মোৰ বিয়াৰ পিছত মই আহিছো মোৰ মাৰ ঘৰত আৰু আপোনালোকৰ যেহেতু এটো চিনাকি হয় এটো মোৰ বেডৰুম হয় এটো ইয়াতে কাপোৰ ৰাখো এখন মোৰ বেড হয় আৰু ইয়াতে আমি শুটিং কৰো গতিকে এতিয়া ইয়াতে সেটিংস হৈ আছে আৰু ইয়াৰ পিছত লাইট হ'ব আৰু লাইটৰ পিছত আমি শুটিং ষ্টাৰ্ট কৰিম যাবলৈ লোৱা আলিয়া আৰু লাগিলে নেকি নাই নালাগিলে এনে মানে ওপৰ দি ডাইৰেক্ট মূৰতে পৰিছে মাই গুডনেছ বস্তুবিলাক আঁতৰাই ল'বি তো তাত পেলাই দেচোন নহ'লে একো পেলাব ইহঁতৰ মানে এই কাৰণেতো প্ৰপাৰ্টি নাপায় এনেই প্ৰপাৰ্টি নাই নহয় তহঁতক দি লাভ নাই চব কাম চাই চিতি মানুহ তাত বাথৰুমত পানী সিঁচিব লাগে মই আৰম্ভ হয়ে আৰু ইয়াত কি আৰু কিবা আছে ঐ ধনজিত পানী সিঁচিব লাগে মই আচ্ছা তো শুনাচোন তোমাৰ প্ৰবলেমটো কি আছে প্ৰব্লেমটো কি মানে মই নোৱাৰো আচ্ছা তুমি মানে এইটা নাহিলে মই অকলে কৰিম বে হয় নেকি এইটা নালাগে মানে মই চব মানে জামাদাৰ ৰেকৰ্ডিং কৰি আছ বে সো এয়া হৈছে আমাৰ চিনেমেটোগ্ৰাফাৰ আমাৰ ক্যামেৰা কৰে গজেন্দা
গজেন্দা গুচি গ'লাগে এই লাজ কৰিছে গজেন্দাই ৰেকৰ্ডিং কৰাৰ কাৰণে মাষ্টৰটো ইনকাম আছে যদি নালাগে মই সুধিছোঁ বহুতেই নাই কাৰণে সুধিছোঁ ডাইলগ মুখস্থ আছে নাই অফিচলৈ যোৱা কথা ভাবিছোঁ মই ভবা নাই ৰাচনাই মোক কথাটো কৈছে বহুতো তাই ঠিকেই কৈছে নেকি তাইৰ মতে তাই ঠিকেই কৈছে কিন্তু অফিচলৈ যোৱাটো মোৰ কাৰণে এতিয়া সহজ হৈ থকা নাই কিয় এয়া ছেটিংছ হৈ আছে মোৰ ৰুমটো ডেক'ৰেট কৰি আছে এয়া আমাৰ এছিষ্টেণ্ট গজেন্দা কেমেৰা সাদিক দা আমাৰ লাইট কৰে গৰম লাগিছে অঁ হা পৰ্দা মাজত কি হ'ল আৰু গৰম লাগিছে ঘামি গৈছা যে মানুহজন মাজত পৰ্দা নাই মাজত পৰ্দা নাই পৰ্দাখন লগাই দিয়া প্লিজ এইটো হৈছে দীপু হাঁহিছ যে দীপু অঁ দীপু গাৰ্লফ্ৰেণ্ড হ'লনে তোৰ নাই নাই এজনীও নাই আধাও গাৰ্লফ্ৰেণ্ড নাই হা এই দীপুৱে বেয়া লাজ কৰিছে চ' এনেকৈ মোৰ তোমালোকে কেনেকৈ কাম পাইছা মোক কেনেকৈ ভাল পাইছা বেয়া পাইছা কামটো কেনেকৈ ভাল হ'ল আপোনাক বহুত ভাল পাইছোঁ সাদিক দা তোমালোকৰ লগত যুঁজি আছোঁ তোমালোকে হয়। লাইট চাইট ভাল কৰিম সিমান তোমালোকৰ বহুত। হ'ব Exactly. ভাল হ'ব আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে আৰু ভাল ভাল কাম কৰিব পাৰোঁ তেতিয়াহে আমি কাটা চেনি দাঙি ল'লে তেতিয়াও চাবি থেংক ইউ এয়া হৈছে ধনজিতে আমাৰ ছেট ডিজাইন কৰে আৰু স্পটৰ কাম কৰে এয়া হৈছে চুনু হয় চুনু ইয়াৰ হাঁহিটো চাওক কি মৰম লগা কৰি আনছা ইফালে চুনু এবাৰ হাঁহিটো দেখাই দে চাওক কিমান মৰম লগা হাঁহি ই আমাৰ কেমেৰা এছিষ্টেণ্ট হয় আৰু ডাইৰেক্টৰক চাওক আমাৰ ডাইৰেক্টৰজনীও ইমান কিউট হয়নে নাই হেল্ল' ইমান কিউট ডাইৰেক্টৰ এই লগত কাম কৰিয়ে ভাল লাগে এনেকুৱা লাগে একদম পুৰা চিল্ড আউট দিয়ে চয়া এনেকৈ কাম চলি আছে এইটো এটা বিতুপন হয় বিতুপন ক'ত গ'লি হয় বিতুপন গুচিয়ে গ'ল লাজতে দাদা কি ক'বা কি সদায় মই আপোনালোকক কওঁ চাওঁ মোকো দেখাওঁ মই আপোনালোকক কওঁ ইয়াৰ অকল এটাই কাম মই ছোৱালী হয় মই আইনাখনৰ আগত যিমান টাইম থিয় হৈ নাথাকোঁ সি সিমান টাইম থিয় হৈ থাকে হেবিট নহয় এক ছেকেণ্ড সি এই চাওক এই এনেকৈ থাকে দিনটো আপুনি যেতিয়াও তাক ডাইলগ বা চিন কৰি নাথাকে এনি টাইম তাক আইনাখনৰ আগত পাব সি আহি পেলাই আইনাৰ আগত এনেকৈ চুলিখিনি চাই থাকিব মুখখন ঠিক কৰি থাকিব তাৰ সেইটোৱে কাম ধুনীয়া হ'ব বা তুমি ধুনীয়া যাম এই জুই হৈ গ'ল ইয়ালৈকে তাপ পাইছোঁ सुअर की सब्जी भूख লাগিছে ইয়াৰ ভোক লাগিছে ভোক থকা লুচি খাবা কেনেকুৱা খাই যে হেৰি যে গা বেয়া হৈছিলে সি দেখায়ো আছে এনেকুৱা লুচিখন দেখায় এই যে ইয়াতে দেখিছে এইটো পোক আৰু এই চাইডত এইটো পাখি আছে তাৰপিছত এনেকৈ কৰি পেলাই আৰু ৰাতি গৈ পেলাই তাৰ বমিটিং হৈ অৱস্থা নাই মানে
পাখি কুকুৰ আৰু এইখনে খাইছে জীৱনৰ সকলো ক্ষেত্ৰতে খেলি মেলি লাগিছে এইবাৰ মই কঠোৰ হ'ম সি মোক লগ কৰিব বিচাৰিলেও মই কঠোৰ হ'বই লাগিব আৰু মোৰ এতিয়া অলপ টাইম ৰেষ্ট আছে তো এয়া মোৰ মা দেউতা মোৰ বৌ ইয়াত বহি আছে ইমান ধুনীয়া লাগিছে আমাৰ বৌজনীক ন এয়া দেউতা ৰেডি হ'লানে নাই আৰামছে আমাৰো আড্ডা মাৰিম ন আড্ডা মাৰি কথা পাতিম বৰ শ্বৰ্ট চলি আছে মোৰ দাদা আমাৰ কবিতা আমাৰ মেকআপ চলি আছে আমাৰ শ্যামল দা এই বান্দেৰী যে এইবিলাকক আমি সুন্দৰী কৰোঁ এইজনী মা আমাৰ চবৰে মৰমৰ আমাৰ শ্যামল দা মানে আমাৰ শ্বুটিঙৰ জান বুলি ক'ব পাৰি শ্যামল দা আমাক মেকআপো কৰায় আৰু লগতে ইমান এণ্টাৰটেইন কৰি ৰাখে মানে আমি তেতিয়াও শ্যামল থাকিলে বৰ প্ৰেমৰ শেষ উপহাৰ চকু পানী সেইকাৰণে আমি চকু পানী কাকো ওলাব নিদিওঁ ইয়াতে চব আনন্দতে থাকোঁ আমি চবে ন আমাৰ যেতিয়া আমি শ্বুটিং কৰি থাকোঁ সি মানে মাজে মাজে আমাক থিয়েটাৰৰ ডাইলগছবিলাক শুনায় গতিকে সি এতিয়া আমাক এটা বঢ়িয়া আছে ডাইলগ এটা মাতি শুনাব এই সমাজখনত অকল ময়ে দৰা পৰিলে কোনোবাই যদি বৃক্ষৰ তলত জিৰাবলৈ অকণমান আশ্ৰয় লয় তেতিয়াহ'লে আপোনাৰ শিকাত মই অকণমান আশ্ৰয় নকৰোঁ প্লিজ গেলাৰীৰ কি কৰিলে চাওক আৰ্টিষ্ট হ'লে কিমান পঢ়িব লাগে পৰীক্ষা দিলেও পঢ়ে লাহে কিন্তু তাতকৈ বেছি পঢ়িব লগা হৈছে দেখিছেনে মানুহে বা আৰ্টিষ্টে নপঢ়িলে হয় কেনেকৈ হ'ব আমি উৎপাত কৰি নাচি পঢ়ি আছোঁ কিন্তু ছোৱালীবিলাকক দেখিছেনে কেনেকৈ পঢ়িছে ধাৰা পাত কিমান এনজয় দিছে দেখিছে দুটকীয়া তিনিটকীয়া লিপষ্টিক দি আমি ৰঙিলি গৈ দিছোঁ কিন্তু তেওঁলোকৰ মগজো খাটাব লগা হৈছে পঢ়ি আছে ইয়াত দেখিছে কিমান ডাঙৰ ডাঙৰ দীঘল দীঘল ডাইলগ কিমান পঢ়িব লাগে দেখিছে ৰাইজ পঢ়া জীৱনটো তেতিয়া শেষ নহয় মানে শহুৰঘৰতো কাম কৰোঁ আহি পেলাই মাৰ ঘৰতো যে কাম কৰিব বিচাৰে কেলৈ মই ইমান বেয়া ছোৱালী নহয় দেউতা তোৰেতো মোৰ নামটো মৰি মৰি গৈছে সেইকাৰণে মই নাচি পাতি ভাল পাইছিলোঁ ইমান দিনতে তুমি নাচটো আনে গম পোৱা নাচি বাকী হৈ গ'ল সৰুতেতো তুমি নাচটো গৈছিলা আজি নাখালে কেনেকৈ হ'ব মই আনিছোঁ খাবলৈ তাই ক'লে মোক সঁচাই খাবলৈ মন যোৱা তুমি আকৌ গুচি আহিবা তোমাৰ যে মই এটা কথাও নুশুনো চাওঁ এইফালে আন বহা এইখিনিয়ে বহাই দিবা এইটো বহিব বাৰু হা সিহঁতে তাৰপিছতে চাহ খাবলৈ কৈছোঁ খোৱা এইখিনিয়ে বহাই ল'লা মই তোমাৰ একো কথাই নুশুনো মই চাহ খাবলৈ দিম আৰু চাহ খাবই লাগিব তাৰপিছতে দেখিছা তাই আকৌ হাতখন দি পেলাই অকণমান এনেকৈ পেলাই মনটো অফ হৈ আছে যি হৈছে হৈছে ইমান চিন্তা কৰি থাকিব নালাগে ইয়াৰ পৰা কিবা বাতি চাতি কিবা এটা থাকিব সেইটো লৈ আহিবা লৈ আহি পেলাই তুমি এইটো ইয়াতে থ'বা তাৰপিছতে কেনেকৈ চিন্তা নকৰাকৈ থাকোঁ তাই ডাইলগ আছে বৌ মোৰ সহজ জীৱনটো ইমান জটিল হৈ থাকিল সদায় জটিল হৈ নাথাকে ঠিক হ'ব সেই আশা কৰি লাভ নাই আহা আৰুষি চাহ আৰুষি চাহ তাই
মোৰ এতিয়া চাহ খাবলৈ একদম বহি পালে তেনেকৈ তেনেকৈ গ'লে কেনেকৈ হ'ব কোৱাচোন? কালিও তুমি একো এটা খোৱা নাই, কালি বাৰু জোৰ নকৰিলোঁ, আজি কিন্তু খাবই লাগিব। মই সঁচাকৈ কৈছোঁ, কৈছে। মোৰ একো খাবলৈ মন যোৱা নাই। আৰে তোমাৰ মই একো কথাই নাই তোমাৰ মই একো এটা খাই নল'ব। যি হৈছে হৈছে আৰু যি হৈছে হৈছে, ইমান চিন্তা ইমান চিন্তা কৰি থাকি লাভ নাই নহয়। চিন্তা নকৰাকৈ কেনেকৈ থাকিব? চোৱাচোন, মোৰে সফল জীৱনটো কিমান জটিল হৈ গ'ল। আমাৰ শ্বুটিঙত আজি আলহী আহিছে এয়া। হেল্ল'। চোৱা ইমান মৰম লগা। মই এনেকৈ কৰিম, কেনেকৈ কৰিম? দুখটো দেখাই দে, এনেকৈ দুখ কৰিম। হা? লাঞ্চ হৈ গ'ল আমাৰ। এতিয়া আকৌ চিন কৰিব, এতিয়া মাৰ লগত চিন আছে। এয়া মোৰ মা, আপোনালোকে দেখি থাকে চিৰিয়েলত। এয়া আমাৰ মৰমৰ কবিতা বা। মই তোমালোকক মই তোমালোকক ভাল কথা এটি কামেই কৰিব নোৱাৰিম। কিয় তেনেকৈ কৈছোঁ কিয় তেনেকৈ কৈছোঁ? অঁ এইটো হ'ল বাহিৰত আৰু চি তই অকণমান ওলাই আহ কিয় মোৰ মন যোৱা নাই তোৰ গা চা বেয়া নেকি নাই নাই নহয় বহি অকণমান ওলাই আহ তাৰপিছত এইটো ধৰিব যে হ'ব এবাৰ দেখাত চবত কি বেছি তই কোনটো ভাল দেখা এনেকৈ তোৰ বেছি ভাল লাগিছে নে এনেকৈ তোৰ বেছি ভাল? তই কোনটো ভাল লাগিব বোলে দেখিটো না তেতিয়া তোমাৰ নহ'লে কেমেৰা তুমি গম নাই, পাবা নাই, ন নাই, কোনটো মোক বেছি দেখা তেনেকুৱাকৈ লাহে লাহে বুজাব কি কৈছে অকণমান ঘূৰি কৰি চাওঁ। সি তোক লৈ বেলেগ এটা ঘৰত থাকিবলৈ অঁ সেইটো ৰিয়েকশ্যন ডাল দেই ঝটকা দেগা ৰ'ল অঁ কি অঁ বঢ়িয়া সেইটো দিম নে? য়েছ ৰ'ল না, আজি প্লিজ এইটো গাম কিন্তু দেই। সেইটো এডিটিঙত কৰে তুমি কৰিব নালাগে নহয় তিনিবাৰ Don't you cry, baby, even if it's small and tiny. Don't you cry, baby. মনে মনে হ'লে চাই ক্লিপটো এটা এক্সট্ৰা মাইক্ৰ' হ'লে জানে এফিচিয়েঞ্চিটো লাগে মোক বৰ পেল 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 নহয় ক্লিপটো নিজে কেমেৰা হাতটো নামাৰিলে হাতটো নকৰো যৌৱনে আমনি কৰি ক্লিপটো নামাৰিলে যৌৱনে আমনি কৰি কেনেকুৱা লাগিছে কোৱা? বঢ়িয়া লাগিছে, ভাল লাগিছে। ভাল লাগিছে? ৰাতিপুৱা 6টাতে আহি কিনে এতিয়া 5টা বজাত চব দি আছো ৰাতিপুৱা ঘণ্টা হ'ল আৰু। ভাল লাগিছে তো। পইচাটো মানে পাই মোৰ ছোৱালী আছে, ছোৱালী ঘৰতে পইচাটো যিহেতু পামেই মাক আছে, অক্ষয় কুমাৰ মানে অক্ষয় কুমাৰ মানে যেতিয়ালৈকে বহাই নথওক কোনো একো প্ৰব্লেম প্ৰব্লেম নাই। খালি মই টাইমত ঘৰ গৈ পাব লাগে। টাইমতো গৈ নাপায় জেগাত দিলোঁ ৰাতি 10টা বজাতে ঘৰ সোমাই গ'ল। সেইটো নাই, টাইমত নাই। আপুনি আজি কেইজন আহিছিলে শ্বুটিং দিবলৈ? ৰাতিপুৱা মই 6টা বজাত আহিছোঁ, 6টা বজাত আহি বহিছোঁ, এতিয়ালৈকে খানা হোৱাই নাই। খানা চানা 8টা মানত গৈছে, 8টাত খালোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, মেকআপ ল'লোঁ, 10:30 মানত ইয়ালৈ আহিলোঁ, আহি পেলাই এতিয়া বহি আছোঁ। এতিয়া বেছি বজা নাই, 5টামান হৈছে নেকি। 5টামান বাজিছে ন এতিয়া? তো এতিয়া এতিয়া প্ৰথম মানে শ্বুট দিম। প্ৰথম শ্বটটো এতিয়া দিব মানে 5টা বজাত দিগিৰে প্ৰথম শ্বটটো দিব। কিমান টাইম বহিলে? বেছি নাই, কিমান ঘণ্টা? 11 ঘণ্টা 11 ঘণ্টা, বেছি নাই, 11 ঘণ্টা। উলিয়াই নাই আমাৰ। বাপৰে আপোনাৰ ধৈৰ্য মানিব তথাপিও মানুহজনে কিমান হাঁহি পেলাই কথাটো এক্সপ্লেইন কৰিছে। যিকেইটা বহুত আমাৰ শ্বুটিঙৰ মানে ওৱান অফ দ্য পজিটিভ পাৰ্চন মানে ইমান Oh my God. পজিটিভলি থাকে মানে পজিটিভ হৈ গ'ল সেইকাৰণে পুৰা পজিটিভ হৈছিলে আপুনি? নাই হোৱা, পজিটিভ কিয় নাই হোৱা? যোৱা বছৰে যাব বিচাৰোঁ, আমাক চব নিগেটিভে লাগে, পজিটিভ অ' বা মনত আছেনে? আমি যে ফটোবিলাকত যে গিগিটা ফটোখন আঁতৰাই দিয়াই মানুহ নাই এই উভতি আহে নে নাই কি দিন গৈছে। কিন্তু যিকেইটা লগত শ্বুট কৰি মানে পাৰ্চনেলি মোৰ বহুত ঐ ভাল চালে লাগে। আউচ মহে খাইছে। হয় নেকি? আৰু যদি নলয় আৰু আৰু যদি নলয় কি কৰিবা তুমি? বুজিবলৈ দিগদাৰ হ'ব অকণ আগুৱাই থৈ অঁ ফাইনেলি পেলাই আকৌ মাথাটো বেয়াহে হ'ব নাই সেইটো বেয়া এইটো কৰিম নেকি?
তাইৰ জীৱনত একো হোৱা নাই আৰু যি হয় চব ভালেই হ'ব তাইৰ মাত্ৰ অকণমান ধৈৰ্য ধৰিলেই হ'ল হ'ব বাচো তেতিয়া তুমি উঠিবা মই মনে মনে থাক আৰু চি মোক আজি ক'বলৈ দে হয় মা মই মনে মনে থাকোঁ আজি মোক আজি ক'ব লাগে নাই দেউতা মোৰ কাৰণে তোমালোকৰ মাজত কাজিয়া হ'লে মই নাই দেউতা মোৰ কাৰণে তোমালোকৰ মাজত কাজিয়া হ'লে মই কাজিয়া কৰা নাই মই মাৰক বুজাই দিব খুজিছোঁ মই কাজিয়া কৰা নাই নহয় তোৰ মাৰক বুজাই দিব খুজিছোঁ মই যে মই সকলো কথা জানো বুলি ভবা এই ভাৱটো তেওঁ মনৰ পৰা আঁতৰ কৰক খং উঠিব ন গুচি যাবগৈ মই লাগিব দেই নাই নাই এইটো ক'বলৈ নাহিব মই সকলো জানো বুলি ভবা এইকেইটা এবাৰ শুনি ল মই সকলো জানো বুলি ভবা এই ভাৱটো মইতো এৰক মই সকলো জানো এই ভাৱটো এৰক মিলা নাই কৈছোঁ ন মই সকলো জানো বুলি ভবা এই ভাৱটো এৰক এইটো কলা ভাৱ অহংকাৰী যে মই সকলো জানো বুলি ভাবে সেই ভাৱটো এৰিব দিছে মই সকলো জানো বুলি ভবা এই ভাৱটো মই সকলো জানো বুলি লাগি গ'ল মই সকলো জানো বুলি ভবা এই ভাৱটো মই সকলো জানো বুলি ভবা তুমি মোকে নাথাকিবা সেই মুখত বকি থাকে মই সকলো জানো বুলি ভবা এই ভাৱটো আৰু লাগি গ'ল আৰু বুজাই দিব খুজিছোঁ মই সকলো মই সকলো ভাৱ মই সকলোৱে লাগি গ'ল ঠিক আছে হ'ব মই মাৰক মাথো বুজাই দিছোঁ যে এই মই ভাৱ এই মই সকলো জানো বুলি ভবা এই ভাৱটো মই এৰক সকলো জানো বুলি ভবা এই ভাৱটো মাৰে কথাবোৰ Action! মই চব জানো বুলি ভবা এই ভাৱটো মাৰে এৰক আৰু ইয়াৰ বাহিৰত বৰষুণ দি আছে ইমান ধুনীয়া বতৰ এয়া দেখিছে বৰষুণ চ' একদম কন্দা কটা চিন এটাৰ পিছত মোৰ পেকআপ হৈ গ'ল বাকী আৰু মোৰ দেউতা মা দাদা বৌ তেওঁলোকৰ কিবা কিবি চিন আছে কি চাই আছা মেকআপ এণ্ড কষ্টিউম চেঞ্জ কৰি পেলাই নিজৰ গেটআপত আহি যাম আৰু মই মোৰ নিজৰ আউটফিটত আহি গ'লোঁ একো নাই যাওঁ গতিকে মই এতিয়া ঘৰ যাম আৰু মই ভিডিঅ'টো ইয়াতে ফিনিছ কৰিম আপোনালোকে জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল বিকজ আপোনালোকৰ ৰিকুৱেষ্টৰ কাৰণে মই এই ভিডিঅ'টো বনাইছিলোঁ আপুনি আহি পেলাই খুব বুজিছে বাহিৰলৈ চাই আছে না আপুনি সম্পূৰ্ণকৈ গুচি আহিলে ট্ৰলিটো ইয়াতে আছে ট্ৰলিটো ইয়াতে আছে বিটুপন ইয়াতে ইয়াতে থৈ দিয়া মই সোমাম দিয়া আপোনালোক মেইন গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব আৰু যিহেতু আপোনালোকৰ ৰিকুৱেষ্ট কাৰণে এই ভিডিঅ'টো মই বনাইছিলোঁ গতিকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব অৱতাৰৰ যিমানখিনি BTS দেখাব পাৰিলোঁ দেখালোঁ যিমান কেৰেক্টাৰ্ছৰ লগত চিনাকি কৰাই দিব পাৰিলোঁ কৰিলোঁ গতিকে আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম বা